নমস্কাৰ বন্ধু বান্ধৱীসকল কি ষ্টেমৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম এনেকুৱা 5খন অজীৱ ধৰণৰ দলঙৰ ওপৰত। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম দলংখনৰ নাম হৈছে হেংগিং ব্ৰিজ, পাকিস্তান। এই দলংখন পাকিস্তানত অৱস্থিত। এই দলংখন লোহাৰৰ তাঁৰৰ সৈতে পাকিস্তানত কাঠৰ তক্তাৰ লগত সংযোগ কৰা এখন দলং। আৰু এইখন দলংখন ইমানেই ভয়ংকৰ দলং, আপোনালোকে চালেই গম পাব যে ইমান ভয়ংকৰ মানে। এই দলংখন 2011 চনত সম্পূৰ্ণৰূপে এবাৰ ধ্বংস হৈ গৈছিলে আৰু ইয়াৰ জনতাই ইয়াৰ পুৰণি স্মৃতি সাঁচি ৰখাৰ উদ্দেশ্যে এই দলংখন পুনৰ নিৰ্মাণ কৰি উলিয়ালে। যেতিয়া পুনৰবাৰ সেই দলংখন বনালে তেতিয়া সেই দলংখন আগতকৈ আৰু ভয়ানক ধৰণৰ হ'ল। এই দলংখন পাকিস্তানৰ হুমিজান নদীৰ ওপৰত বনোৱা হৈছে। এই দলংখন ইমানেই ভয়ংকৰ দলং যে আপুনি তাত খোজকাঢ়ি গৈ থাকিলে যদি আপোনাৰ অকণমান যদি ধ্যান যদি গুচি যায় তেতিয়াহ'লে আপুনি সেই একেবাৰে তলত পৰি যাব পাৰে। তো এইটো নহয় যে আৰু দলংখনত কোনো ধৰণৰ নাযায়, এই দলংখনত বহুতো মানুহ যায় আৰু তাৰ জনতাই ডেইলি এই দলংখনত উঠিবলৈ যায়। আৰু এটা আচৰিত ধৰণৰ কথা যে ইয়াত বহুতো ষ্টুডেণ্টো ইয়াৰ ওপৰেদি পাৰ হৈ যায় আৰু দলংখনৰ ওপৰত বহুতো বটাম মাৰি থাকে। মোৰ দ্বাৰাতো সেই দলংখনত নহ'বই, আৰু আপোনাৰ এনেকুৱা ধৰণৰ দলঙত উঠিব বিচাৰে নেকি তেতিয়াহ'লে কমেণ্টত জনাই দিব মোকো। এই দলংখনেই হৈছে পাকিস্তানৰ আটাইতকৈ পুৰণি দলঙৰ ভিতৰত এখন। মানে যদিও ৰিবিল্ড কৰা হৈছে, মানে পুনৰবাৰ বনোৱা হৈছে, হ'লেও ইয়াক পাকিস্তানৰ আটাইতকৈ পুৰণি দলঙৰ ধৰা হয়, কিয়নো ইয়াক স্মৃতি ৰখাৰ উদ্দেশ্যে পুনৰবাৰ বনোৱা হৈছিল। আৰু দ্বিতীয়খন দলং হৈছে ট্ৰিফ ব্ৰিজ, আৰু ইয়াৰ দীঘলটো হৈছে 170 মিটাৰ আৰু ইয়াৰ ওখটো হৈছে হাইষ্ট কিমান ওখ, মাটিৰ পৰা কিমান ওখত আছে এই দলংখন, এই উচ্চতাটো হৈছে 300 ফুট ওখ, ইমান ওপৰত বনোৱা আছে। এই দলংখনৰ নিৰ্মাণ 2004 চনত হৈছে। এই দলংখন মূলতঃ খোজকাঢ়ি অহা যোৱা কৰা ব্যক্তিসকলৰ কাৰণেহে বনোৱা হৈছে। আৰু এই দলংখনত যাবৰ কাৰণে আপোনাৰ মনত বহুতো সাহস লাগিব, আৰু এইটো কাৰণেই সাহস লাগিব ইয়াক দুখন পাহাৰৰ লগত সংযোগ কৰি এই দলংখন বনোৱা আছে। আৰু ইয়াত তেনেকুৱা ঠাইত বতাহ মাৰিয়ে থাকে, আৰু বতাহ মাৰি থাকিলে দলংবোৰ হিলি থকাৰ কাৰণে এই বহুত ভয়ংকৰ ধৰণৰ হ'ব। আপুনি মইতো তাত নাযাব পাৰোঁ। আৰু ইয়াত এনেকুৱা ধৰণৰ সৌন্দৰ্য এটা আছে যে তাত চাবলৈ বিভিন্ন বছৰি 20,000ৰো অধিক পৰ্যটক যায়। আৰু তৃতীয়খন দলং হৈছে মেকং ৰিভাৰ ৱেৰ ব্ৰিজ। এই দলংখন এনেকুৱা এখন মানে অজীৱ ধৰণৰ দলং যে মানুহবোৰে ইঠাইৰ পৰা সিঠাইলৈ পাৰ হৈ যাওঁতে দুডাল ৰছীৰ দ্বাৰাহে পাৰ হৈ যায়। এডাল তলত থাকে, ভৰিত গচকি যায়, আৰু এডাল ওপৰত থাকে। এই দলংখন কিয় মানে এনেকুৱা ধৰণৰ, এইখনকো দলংকে নাম দিলে এইটো নাজানো খালি। আৰু এখন দলং আছে এনেকুৱা যে সেইখন ছুইজাৰলেণ্ডত পোৱা যায়। মানে তাত ওপৰৰ ফালে দুডাল ৰছী আছে আৰু তলৰ ফালে এডাল, সেই তলৰ ফালে এডালত মানুহে খোজকাঢ়ি পাৰ হৈ যায়। এতিয়া আহিছোঁ চতুৰ্থখন দলঙলৈ। তো চতুৰ্থখন দলংখন হৈছে ডাকেনৱাৰ্ড ব্ৰিজ, অষ্ট্ৰিয়া। এই দলংখন মানচী নদীৰ ওপৰত আছে, আৰু সেই দলংখনৰ যিটুকুৰা ঠাই আছে তাক ডাকেনৱাৰ্ড বুলি জনা যায়। আৰু এই দলংখন এইটো কাৰণেই বনাইছিল যে দুখন পাহাৰক ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ জোৰা লগাবৰ কাৰণে বনাইছিল। যদি আপুনি সেই দলংখনত উঠিব যায় বা যাব বিচাৰে তেতিয়াহ'লে আপুনি তাত যোৱাৰ আগতে আপুনি তাতকৈ আকৌ ডাঙৰ কাম এটা কৰিব লাগিব। মানে এই ডাঙৰ কামটো হৈছে এনেকুৱা ধৰণৰ, আপুনি সেই দলংখনত উঠিব যাবৰ কাৰণে আপুনি 1175 মিটাৰ আপুনি ওপৰলৈ উঠিব লাগিব। মানে আপুনি পাহাৰখন বগাব লাগিব। সেই বগোৱাৰ পিছতহে আপুনি এঠাইৰ পৰা সিঠাইলৈ যাব পাৰিব। আৰু এটা কথা কৈ থওঁ, দলংখন ৰছী আৰু কাঠ দিহে বনোৱা আছে, আৰু ইয়াত কোনো ধৰণৰ সুৰক্ষা বা ছেফটি নাই। এতিয়া আহিছোঁ পঞ্চমখন দলঙৰ বিষয়ে কথা ক'বলৈ আহিছোঁ। এই পঞ্চমখন দলংখন অৱস্থিত হৈছে আমাৰ ম্যানমাৰত, ইউব্ৰেইন ব্ৰিজ, ম্যানমাৰ। এই দলংখনৰ এটা ইণ্টাৰেষ্টিং কথা হৈছে এই দলংখন আজিৰ পৰা 170 বছৰো অধিক আগতেই বনোৱা দলংখন এখন। এই দলংখন কাঠেৰে নিৰ্মিত, তাৰ জনতাই ইয়াক ব্যৱহাৰ কৰি ইয়াক বনোৱা হৈছিল 1850 চনত। আৰু সেই যুগৰ পৰা আজিও সেই দলংখন এনেকুৱা ধৰণৰকৈ মজবুত দি থিয় হৈ আছে যে মানে কিছু অংশ ইয়াৰ দুই এটা অংশ কিছুমান ব্ৰেক হৈছে, মানে ভাগি গৈছে বাৰু, তথাপিতো এই দলংখন সেই তেতিয়াৰ দিনৰ পৰা আজিলৈকে বহুত ষ্ট্ৰংলি খাৰা হৈ আছে। এই দলংখনৰ উচ্চতা হৈছে 15 ফুট, আৰু ইয়াৰ যদি দীঘল ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ 1.2 কিলোমিটাৰ, মানে 1200 মিটাৰ। এই দলংখন ম্যানমাৰ ৰাইজে এঠাইৰ পৰা আন এঠাইলৈ দৈনিক ব্যৱহাৰ স্বৰূপে ব্যৱহাৰ কৰি আছে। তো ভিডিঅ'টো এইটোৱে আছিল। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।